এ ভাইটি তুমি কি কোৱা মই মতা মানুহৰ লগত প্ৰেম কেনেকা কৰিম গাইছ আজি প্ৰেংক এটা হ'ব আৰু ভিডিঅ'টো আৰম্ভ কৰিছে অভিয়ে মই অভিক দি দিছোঁ কেমেৰা নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি গৈছিলোঁ কলেজলৈ আৰু ভিডিঅ'টো বনালোঁ এটা বিশেষ কাৰণে মানে চামলৈ চাইছে আপোনালোকে গম পাইছে চাগে এইফালে আমাৰ ৰক্তিম আছে আজি আমি ভিডিঅ'টো বনাইছোঁ আমাৰ সকলোৱে পৰিচিত বৰ্তমান সময়ত বহুত ভাল কাম কৰি আছে আমাৰ বহুত আগৰ চিনাকি তো আপোনালোকে থাম্বনেইলত দেখিলেই চাগে কোন হয় আমাৰ খুবেই মৰমৰ সৌৰভদালে আজি এটা ফোন কৰিম প্ৰেংক কল কৰিম মানে তো আমাৰ ৰক্তিমে কথা পাতিব সেইফালে ৰক্তিম আছে বেয়া আছে নেপাবা দেই এছা নাপাব বুলি ক'লে আগতে সৌৰভ চৰি যদি তুমি ক'ৰবাত কিবা কৰি আছা মই জনাত আজি সি দেৰগাঁও গৈ আছে তো কালি সকাম আছিলে আহিছিলে মোৰ লগত আছিলে তো হ'ব বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব হেল্ল' ভাইটি ঘৰত আছানে ভাইটি ক'ত আছা এতিয়া ফ্ৰী আছানে ভাইটি মই চুগাৰলি প্ৰডাকশ্যনৰ ফালৰ পৰা কৈছিলোঁ ভাইটি ভাইটি পাতিব পাৰিবা না এতিয়া পাছবেলা ভাইটি চাব লাগিব মই মানে এতিয়া অলপ কথাটো কৈ থওঁ আপোনাক ভাবিছোঁ মানে ভাইটি আমি চুকুৰালি প্ৰডাকশ্যনত এটা শ্বৰ্ট ফিল্ম দিয়া কথা ভাবিছিলোঁ ভাইটি মানে ভাইটি এইটো মইৰাবাৰী বুলি শ্বৰ্ট ফিল্ম এটা আহিব ভাইটি তাকে আমাৰ চুকুৰ দাই আমাক কথাটো কৈছিলে তোমাক অলপ আলোচনা কৰিব দিছিলে তোমাৰ লগত তাৰ পাছত এইটো ভাইটি জানুৱাৰী কিমান তাৰিখে হ'ব 26 ন 26 তাৰিখ ভাইটি 26 তাৰিখ ভাইটি জানুৱাৰী 26 তাৰিখে আমাৰ আলোচনাটো হ'ব তাৰ পাছত তোমালোকৰ ইয়াৰে দুজনমানক কৈছোঁ মই গোলাঘাটৰ তাৰ পাছত শিৱসাগৰত আছে 4জন ভাইটি তাৰ পাছত তোমাৰ বাদ্যযন্ত্ৰৰ কাৰণে কোনোবা চিনাকি আছিলে নেকি ভাইটি ভাইটি মিউজিকৰ কাৰণে ঢোল চোল বজাবলে সিহঁতৰ কণ্টেক্টটো দিবাচোন ভাইটি আৰু ভাইটি 26 তাৰিখটো তুমি চাগে ফ্ৰী থাকিবা ন জানুৱাৰী 26 হেল্ল' 26 তাৰিখলৈকে মই লোৱা নাই বাৰু এতিয়ালৈকে কাম ভাইটি তেতিয়া আৰু বেছি আলোচনা নকৰো ডাইৰেক্ট টকা পইচা হিচাপটোকে ধৰো নেকি ভাইটি কিমান ল'বা কেইদিনৰ কাম হ'ব আমাৰ চাগে এসপ্তাহ মানৰে আলোচনাটো এক সপ্তাহ মানতে হৈ যাব শ্বুটিংটো কিমান দিনৰ হ'ব শ্বুটিংটো ভাইটি লাগিব চাগে 2 মাহ মান হা ভাইটি কি ক'লা প্ৰেংক কৰি আছে প্ৰেংক এ ভাইটি তুমি কি কোৱা মই মতা মানুহৰ লগত প্ৰেম কেনেকা কৰিম ভাইটি প্ৰেম কৰিছোঁ কৈছে প্ৰেংক কৰি আছে প্ৰেংক ভাইটি মোৰ ঘৰত ল'ৰা ছোৱালী আছে তোমাৰ লগত কিয় প্ৰেম কৰিম মই বাৰু প্ৰেংক কৰি আছে গম পাইছো হেৰি ভিডিঅ'টো চাব সকলোকে কৈ দিছো আৰু এতিয়াই ভাইটি তুমি হাঁহিছা কিয় প্ৰেংক কৰি আছে আপুনি গম পাইছো দাদা চুকুৰালি ক'ত গ'ল চুকুৰালিকে দিয়ক চুকুৰালিৰ লগতে কথা পাতি দিওঁ হালাৰ ভাই চুকুৰালি ক'ত আছে হেল্ল' ভাইটি আমাৰ চুকুৰালি দাদা আহিব অলপ পিছত মই মাৰিক আপোনাক কৈ আছো দেই তেনেকা শুনা নাই কিবা মই তোমাৰ এইটো ৰুমত থকা নিচিনাই লাগিছে গাড়ীত আছো মই গাড়ীত গাড়ী হাৰি নহয় গাড়ী গাড়ীত আছো বাৰু দিয়ক মই পিছত কথা পাতিম দেই ভাইটি মই অলপ পাছত মাৰিম তোমাক পইচাটো কথা কবা নহয় ভাইটি কম ঠিক আছে হ'ব দিয়া ভাইটি
রেডি হয়ে যাও। হ্যালো ভাইটি, মই এইটো চাহৰ দোকানত দাদাৰ আমাৰ চাহৰ দোকান খুলিছে যে, চাহৰ দোকানত গৈ মই কথাটো আলোচনা কৰি আহিলো ভাইটি। আমাৰ দাদাই কৈছে আপোনাক 1500 টকা ল'বলৈ। 15,000 হাজার নয় ভাইটি, হাজার দাদাই নাপায়, আপনি ক'ত হাজার দিব? আপুনি কেইদিনৰ কাম কৰিব? দুমাহ ভাইটি, দুমাহ হ'ব ভাইটি, কিন্তু দুমাহত তোমাৰ বেছি কেইদিন নহয় ভাইটি, 10 দিন মান হ'ব চাগে। ভাইটি পাৰিবা না ভাইটি? পেমেণ্ট পাতিটো কিমানকে কৰিব? এডভান্স দিব ভাইটি তোমাক 1500। 1500 এডভান্স দিব? আমার দাদাই ভাইটি চাহর দোকানে দিয়ে ইমান বিজনেস নকরে তো ভাইটি আজিকালি। ভাইটি পাৰিবা ন? পাৰিম দিয়ক, কিয় নহয়। কওকচোন বাৰু। ভাইটি এটা কাম কৰিবা নহলে, ডাইৰেক্ট আমাৰ দাদাৰ চাহৰ দোকানতে গুচি আহিবা। ঘৰ কোন জেগাত আছিলে? মই যাওঁ। ভাইটি চিনি পোৱা ন আমাৰ দাদাক? আহি যাবা ভাইটি, তেতিয়া অলপ টকাটো 2000 মান কৰি দিবও পাৰে। বাৰু ন? ভাইটি কোন হয় বাৰু ক'ব পাৰিবা নেকি? মই নোৱাৰিম দাদা। অলপ আগত যে লগ পাইছিলো আমি যে, ক'তে বন্ধু? আমি যতে আমি ষ্টেশনত রাখো ভাইটি। ষ্টেশনত ন? পাইছে ন ভাইটি? এই ল'ৰাকেইটাই আমাৰ তোমাৰ ডিঙিত মোক টিলিঙা বনাই ওলমাই দিছে। নাম্বাৰটো ক'ত পালা? নাম্বাৰটো আমাৰ এইটো জোনাক যে, এইটো আন্ধাৰত জিলিকি থাকে যে জোনাকটো যে, ওই দাদাই দিছিলে ভাইটি। জহনিমতি কবা লাগে, কবা লাগে। মাতো ধৰিব পাৰিছিলা নাই? মাতো ধৰিব পাৰিছিলা নাই? হা? এই ভিডিঅ' এটা কৰি আছিলো দেই। প্ৰিয়াংটো এতিয়া কোৱাচোন, তুমি নিজে ক'ব লাগিব। এই সীমান্ত দাক অকমান আগত পকতিয়ালো অলপ। এই সীমান্ত পৰা আকৌ ডেকা এনেকে কলো আৰু কিবা কিবি। অভিভাৱকৰ নব দুজনীক হেৰি সৌৰভ, চেনেলৰ বিষয়ে কিবা এটা কৈ দিয়া। আমাৰ দুইটাতে আপলোড কৰিম বুলি কৈছে ৰক্তিমে। গতিকে ৰাইজসকল যিসকলে চাই আছে চেনেল কেইটা ছাবস্ক্ৰাইব কৰি দিব। মানে অভিযোনাকতো আহিব আৰু ৰক্তিমতো আহিব ন? হয় হয়, আহি যাব। গতিকে দুইটা চেনেল ৰাইজে আঁকোৱালি লওক, মৰম দিয়ক। আৰু মইতো যাম আৰু শ্বুটিঙত, 1500 টকাকে দিলে হ'ব মোক। ভাল লাগিলে। কণ্টেণ্ট কেনেকুৱা? মজা ভাল লাগিছে ন? ভাল লাগিছে। ঠিক আছে, তুমি গৈ লোৱা তেতিয়া। প্ৰথমতে গম পাইছো প্ৰেংকে হ'ব চাগে। দিয়া হ'ব দিয়া, যোৱা। ঠিক আছে, গৈ লোৱা। গাইছ, আজি মানে কলেজলৈ আহি অকণমান ধেমালি কৰিলোঁ আৰু সৌৰভৰ টাইম অকণমান ৱেষ্ট কৰিলোঁ। সি গৈ আছিলে, বেচেৰা তাক অশান্তি দিয়া নিচিনাও হ'ল বেছি। সেইটো কাৰণে আমি নকৰিলোঁ ভিডিঅ'টো। পিছলৈ অকণমান কামুৰিম বুলি ভাবিছিলোঁ। ৰক্তিমে একদম ধুনীয়া পাতিছে কথা। কোনে? চকুৰালি প্ৰডাকশ্যনৰ ফালৰ পৰা কৈছিলে আমাৰ দেই ৰক্তিমে। এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিলোঁ। ভিডিঅ'টো সামৰণি কৰিছোঁ। আৰু যোনে যোনে ভিডিঅ'টো চালে মানে বহুত ধন্যবাদ। আৰু জয় অসম।